বন্ধুসকল, সকলো মানুহৰ ভাগ্য নিজৰ হাতত থাকে। যেনেকৈ এজন মূৰ্তিকাৰ বনোৱাৰ হাতত কেঁচা বস্তু থাকে, তেখেতে যি বনাব বিচাৰে তাকেই বনাব পাৰে আৰু নিজৰ জ্ঞানেৰে যি আকাৰ দিব বিচাৰে তাকেই দিব পাৰে। ঠিক তেনেদৰে ঈশ্বৰে আমাক কেঁচা বস্তু বনাইছে। আমাৰ হাতত আমাৰ জীৱনটো আৰু আমাৰ ভাগ্যটো কেনেদৰে সজাই তোলো এইটো আমাৰ হাততে থাকে, যে আমাৰ জীৱনটো কেনেদৰে আমি ভালদৰে বনাওঁ। এটা ঠাইত ধুনীয়া কথা লিখা আছিলে যে ঈশ্বৰে কেতিয়াও বেকাৰ বস্তু নবনায়। আমি সকলোৱে এটা মূৰ্তিকৰ হয়। আমি নিজকে যেনেকৈ বনাব বিচাৰোঁ তেনেকৈ বনাব পাৰোঁ। আমাৰ শৰীৰটো আৰু আমাৰ মাইণ্ডটো কেঁচা হয় আৰু এই কেঁচা বস্তুটো আমি যি বিচাৰোঁ তাকেই বনাব পাৰোঁ, যি বিচাৰোঁ তাকেই কৰিব পাৰোঁ। আমি এই পৃথিৱীলৈ আহিলোঁ আৰু ভালদৰে ইয়াক ব্যৱহাৰ নকৰিলে তেনেহ'লে আমি কি কৰিলোঁ? কেনেকৈ ব্যৱহাৰ কৰিব চাওঁ। প্ৰথমতে নিজৰ এটা লক্ষ্য হ'ব লাগে, যে এটা লক্ষ্য বিচৰাটো। কাৰণ যিদিনাখন আপুনি নিজ লক্ষ্যটো পাব না, তেতিয়াৰ পৰা আপোনাৰ এটা বেলেগ এনাৰ্জি, বেলেগ এটা ওপৰত হ'ব। আৰু আপোনাৰ মাইণ্ডটো প্ৰথমৰ পৰা সকলো জানে, সি নিজৰ কামটো তেতিয়া নিজে কৰিব। আপুনি অকল এটা কাম কৰিব, তাক প্ৰশ্ন কৰিব যে মোৰ জীৱনৰ লক্ষ্য কি? মোৰ জন্ম কিয় হৈছে? কি হ'ব লাগে মোৰ জীৱনৰ লক্ষ্য? এইবোৰ হ'লেও যদি কিছু সময় লাগিব পাৰে, কিন্তু আপুনি ভৰসা ৰাখক যে আপুনি উত্তৰ নিশ্চয় পাব। আৰু যিদিনাখন আপুনি উত্তৰ পাব, আৰু যিদিনা আপুনি লক্ষ্যটো গম পাব, তেতিয়া আপুনি যিকোনো দাম দিবলৈ ৰাজি হ'ব। তেতিয়া সেইদিনা আপোনাৰ জীৱনত সলনি হ'ব আৰু সকলো মানুহৰ চকু আপোনালৈ হ'ব। বন্ধুসকল, আমি কি অকল এইকাৰণে জন্ম লৈছোঁ যে আমি অকল টোপনিৰ পৰা সাৰ পাই আমি কি কৰিছোঁ, কি কৰি আছোঁ, ক'ত গৈ আছোঁ, আমি একোকেই গম নাপাওঁ। খোৱা বোৱা, উঠা বহা, মোবাইল টিপা, টাইম পাছ কৰা, চিন্তা কৰা, দিনটো এনেকৈ শেষ। এই যে সকলোৱে কৰে, এই যে আমাক ধ্বংসৰ পিনে লৈ গৈ আছে, এয়ে আমি কি কৰি আছোঁ? বন্ধুসকল, আমি সকলোৱে মানুহ। জন্তুবোৰৰ বল আছে কিন্তু বুদ্ধি নাই। আমাৰ বুদ্ধি আছে কাৰণ আমি সকলোৰে ওপৰত ৰাজ কৰি আছোঁ। বুদ্ধি থকা স্বত্বেও আজি মানুহৰ জন্তুবোৰতকৈও বহুত তল। আমি জন্ম লৈছোঁ যদি লক্ষ্যটোলৈ গম নাপাওঁ, তেনেহ'লে আমাৰ জন্ম লোৱাৰ লক্ষ্য সকলো ব্যৰ্থ আৰু কেতিয়াও সফল হ'ব নোৱাৰিম। শেষতে আপোনালোকক ক'ব বিচাৰোঁ যে নিজৰ জীৱনটো এটা লক্ষ্য কৰি লওক, জীৱনত নিশ্চয় সফল পাব। ধন্যবাদ।